বিশেষ সূত্ৰৰ পম খেতি আজি পুৱাৰ পৰা আমাৰ এটা অভিযান চলি আছিলে আৰু এই অভিযান কালত আমি এখন গাড়ী যিখন টাটা মেজিক গাড়ীত এই চুবুৰীয়া জিলাৰ পৰা এখন আহি আছিলে আৰু সেইখনত আমি খবৰ পাইছিলোঁ যে তাত বৃহৎ পৰিমাণৰ নিচাযুক্ত সামগ্ৰী তাত লৈ এজন মানুহে তাৰ সৰবৰাহ কৰি আছে। গতিকে আমি এই যিখন গাড়ী আছিলে, যিখন টাটা মেজিক গাড়ী আছিলে, সেই গাড়ীখনক আমি ইণ্টাৰচেপ্ট কৰোঁ আৰু ইণ্টাৰচেপ্ট কৰাৰ পিছত ৰিয়াজুল আলী বুলি এজন ব্যক্তি, তেওঁৰ ঘৰ হ'ল কমৰপুৰত, তেওঁক তাত সেই গাড়ীখনত আমি পাওঁ আৰু যেতিয়া আমি খান তালাচী চলাওঁ, তেতিয়া আমি তালাচী কালত 10,000 ইয়াভা টেবলেট আৰু 10 কেজি কেনাবিচিছ মানে গাঞ্জা আমি তেওঁৰ এই বাহনখনৰ পৰা আৰু তেওঁৰ পজিশ্যনৰ পৰা আমি জব্দ কৰিবলৈ সক্ষম হৈছোঁ। আৰু বৰ্তমানলৈকে আমাৰ যি অভিযান আছে, অভিযান চলি আছে। আমি গোটেই সামগ্ৰীখিনি পদ্ধতিগতভাৱে আমাৰ যি নিয়ম আছে, সেই নিয়মৰ অনুযায়ী আমি সেই সামগ্ৰীখিনি আমি জব্দ কৰিছোঁ আৰু জব্দকৃত সামগ্ৰীখিনি আমি ফৰেনচিক ছায়েন্স লেবৰেটৰীত পঠাবৰ কাৰণে আমি সাজু হৈছোঁ। আৰু এই গোটেই যিখিনি সামগ্ৰী আমি জব্দ কৰিলোঁ, এই গোটেই সামগ্ৰীখিনিৰ যিটো বজাৰ মূল্য, আনুমানিক বজাৰ মূল্য যিটো চোৰাং বজাৰত তাৰ বজাৰ মূল্য 3 কোটিৰো অধিক হ'ব। গতিকে আমি বৰ্তমান তেওঁলোকক আমি সোধপোছ কৰি আছোঁ আৰু অধিক তথ্য লাভ কাৰণে আমি চেষ্টা চলাই আছোঁ। আৰু গোটেই সামগ্ৰীখিনি ক'ৰ পৰা আহিছিলে, ক'লৈ লৈ যোৱাৰ পৰিকল্পনা আছিলে, ইয়াৰ বেকৱাৰ্ড আৰু ফৰৱাৰ্ড লিংকেজেছ কি আছে, সকলোখিনি আমি তন্নতন্নকৈ পৰীক্ষা কৰি চাই আছোঁ। আৰু ইয়াৰ লগত সম্পৰ্কিত যি ব্যক্তি তদন্তৰ আওতাত যিসকলে আহিব, তেওঁলোকৰ বিৰুদ্ধে আমি কঠোৰতম আইনগত ব্যৱস্থা ল'বৰ কাৰণে আমি তৎপৰ হৈ আছোঁ।